হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰঞ্জুৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ক'ৰ পৰা ভিডিঅ' বনাইছোঁ গম পাইছেনে? আমাৰ ইয়াত মানে ভাওনা অখৰা চলি আছে আৰু মাইকী মানুহৰ ভাওনা হৈছে। এয়া মই আপোনালোকক অকণ দেখুৱাই থাকিম। আৰু এয়া হৈছে মোৰ বা, একদম পূৰা এক্সাইটেড হৈ আছে। নাৰদৰ পাৰ্ট লৈছে দেই বাই, মোৰ মামা ছোৱালী। আৰু এতিয়া কৃষ্ণ আৰু বলৰামৰ প্ৰৱেশ কৰিছে। আৰু প্ৰথমৰ পৰা মই শেষলৈকে অকণ মই আপোনালোকক দেখুৱাই থাকিম। আৰু ভাবিলোঁ ইয়াতে সাঁচি ৰাখোঁ, যিহেতু মই প্ৰথম ভাওনাত পাৰ্ট লৈছোঁ, কোনোদিন লৈ পোৱা নাই। এয়া এতিয়া বসুমতীৰ প্ৰৱেশ, আৰু কিমান ধুনীয়াকৈ পয়াৰটো গাইছে বড়োগৰাকীয়ে। দৈবকীৰ গৰ্ভে মই হৈব অৱতাৰ, লীলায়ে নাশিব দুষ্ট কৰিয়া সংসাৰ, লীলায়ে নাশিব দুষ্ট কৰিও সংসাৰ। এতিয়া হৈছে নাৰদৰ প্ৰৱেশ, আৰু নাৰদ মানে মোৰ বা হয়। আৰু ইমান ধুনীয়াকৈ বায়ে বচন মাতিছে। এয়া হৈছে দৈৱকীৰ অভিনয়। দৈৱকী আৰু মানে বৌ, আৰু দুয়োগৰাকী বৌয়ে হয় মোৰ। আৰু কংসৰ লগত যেতিয়া বন্দীশাললৈ লৈ যায় তেওঁলোকক, এয়া হৈছে মামা মোৰ, মানে যোনগৰাকী পেহীয়ে ভাওনাত কংসৰ অভিনয় কৰিছে, সেই পেহীগৰাকী আজি নাই, সেইকাৰণে মামাই কংসৰ অভিনয়কণ কৰি দিছে। এইজন হৈছে মামা, আৰু মামাই ভাওনাত আমাক সকলোকে অখৰাত আমাক মানে এক্টিংবোৰ কেনেকৈ কৰিব লাগে, কি কৰিব লাগে, তেওঁৱে আমাক শিকাই আছে। নমো বিশ্ব পিতা দেৱ ভয় ভৱ দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰ, হৰে কংস নাজানিতে কম্পে থৰ থৰ, আজি কিম্বা কালি দিনে প্ৰসৱ হৈবেক, দণ্ড হাতে লৈ আহবে কাৰ্য সাধি উপ, আহে সেনাপতি মোৰ ৰাজাৰ চিৰদাস, এনেকে ক'ব নেকি আপুনি? এনেকে ক'ব লাগিব চিৰদাস, এনেকে দেখাই দিয়কচোন। পঢ়িবলৈ গড়ে সেই পত্ৰ নন্দৰ হাতে দিয়া, কোনো গণিত পঢ়ি আৰু এক পত্ৰ প্ৰস্তুত কৰি কোনো দিয়ে বোলা নাই। এই মা দাঁত কাগজৰ এনেকুৱা যে আৰু মই বহি আছোঁ ন, আমি বহি আছোঁ ন, বহি আছোঁ।
বাছটো দিবি অঁ এতিয়া আমি যামগৈ ঘৰলৈ টেষ্ট কৰিম তাকে ইয়াত আজিও নহ'ল আজি চাৰিটা কিন্তু চব চাৰিটা আহিবই দেই চাৰিটা বুলি ক'লে পাঁচটা নকৰিব এতিয়া আমি যামগৈ ঘৰলৈ বাই বাই আমাৰ ভাওনা ভাঙি গ'ল বাই বাই